বন্ধুবৰ অমৰদীপ গগৈয়ে যেতিয়া মোক প্ৰথম প্ৰস্তাৱটো দিলে মই খুবেই উৎফুল্লিত হৈ উঠিলোঁ কাৰণ মোৰ ইচ্ছাও অভিনয় কৰাৰ সুযোগ এটা পাইছোঁ অমৰদীপে মোক এটা সুযোগ দিলে তাৰ বাবে বহুত ধন্যবাদ আৰু এই চিনেমাখনৰ শ্বুটিং কৰিবলৈ গৈ আমি আছিলোঁ মাধৱপুৰ গাঁৱত তিতাবৰৰ মাজগাঁও বুলি সৰু গাঁওখনত মানুহ এঘৰত আৰু সেই মানুহ ঘৰৰ আতিথ্য আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ইমান মৰম আৰু ইমান আগ্ৰহ তেওঁলোকৰ আৰু আমি গোটেই মহিলাসকল ছোৱালী মহিলাৰ ভিতৰত মানে ময়ে ক'ব পাৰোঁ বাকীখিনি ছোৱালী আমি একেটা ঘৰতে আছিলোঁ আৰু খুব আনন্দৰে সৈতে ফূৰ্তি আৰু মানে মোৰ মনত এইকাৰণে মানে মোৰ সেই সময়খিনি মনত বেছিকৈ থাকিব যে মোৰ তাৰ শ্বুটিঙৰ মাজতে মোৰ জন্মদিন পৰিছিল ৰাতি 12 বজাত মোৰ সতীৰ্থ আমাৰ মানে অভিনেত্ৰী আৰু আমাৰ তাতে এছিষ্টেণ্ট ডাইৰেক্টৰ আছিলে আৰু মেকআপৰ এই সকলোখিনিয়ে মিলি ৰাতি 12 বজাত ভীমকলত আইচক্ৰীম ঢালি কেক কাটি মই জন্মদিন পালন কৰিছোঁ